নিৰ্বাচনৰ আগত যদি মই লুকাও মৃত্যু হোৱা মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি আজি যে আমি যে হাঁহি আছো ৰেমডিচিভিৰ আমাৰ ৰেডি আইচিএমআৰে কৈছে যে ইউকে ভেৰিয়েণ্ট আহিছে সেই কাৰণে আমাৰ অক্সিজেন ৰেডি মেডিকেল কলেজ ৰেডি আইচিইউ ৰেডি ৰেমডিচিভিৰ ৰেডি আমাৰতো অসমত কোনো এনেকুৱা নাই যে আমাৰ হাতত 12,000 ৰেমডিচিভিৰ আছে আমি আইচিএমআৰৰ পৰা পোৱা কাৰণে নিজক সাজু কৰি ৰাখিছিলো আজি আমি যে অসম যে সব ফালৰ পৰা ৰেডি হৈ আছে হেতু কাৰণে ৰেডি হৈ আছিল যে কেতিয়াবা কোভিড বাঢ়িলে আমি কি কৰিম এই প্ল্যানিং বোৰটো একদিনত হোৱা নহয় আজি এক মাহৰ পৰা আমি চিন্তা চৰ্চা কৰি আছিল বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোনা নাছিল নেকি নাছিল তো থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি যদি নিৰ্বাচনৰ পূৰ্বে কাবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব কোভিড পেশেন্ট লুকাই ৰাখিব পাৰি নেকি নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল হে মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি কাৰোবাৰ কোভিড হলে কোভিড পেশেন্টৰ সংখ্যাটো কোনোবাই লুকাই ৰাখিব পাৰিব নেকি হেতু মই লুকাই ৰাখিব নোৱাৰো ইয়াৰ নিৰ্বাচনৰ আগত আৰু পিছত কি আছে বহুতে এইটো কথা নুবুজাকৈ কৈ আছে যে নিৰ্বাচনৰ আগত যদি মই লুকাও মৃত্যু হোৱা মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি বহুতে এইটো কথা নুবুজাকৈ কৈ আছে যে নিৰ্বাচনৰ আগত যদি মই লুকাও মৃত্যু হোৱা মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি মৃত্যু হোৱা মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি ये तो ईश्वर का वरदान है मैं लुकाओ मृत्यु हुआ মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি স্মশানত যাওঁতে তেওঁ চিন্তা কৰি নাযাব নেকি মই কেনেকৈ লুকাব পাৰো আপোনাৰ যদি কোভিড হৈছে আপুনি নকব নেকি কোভিড টেষ্ট কৰিলে মই আইচিএমআৰ ৱেবসাইটত লিখিব নালাগিব জানো কোভিড হৈছে বুলি আৰু মই বাৰু লুকালো লুকাব নেকি অসমৰ গোটেই কেইখন মেডিকেল কলেজে লুকাব নেকি অসমৰ সব ডাক্তৰে লুকাব নেকি তাৰমানে 10,000 মানুহে মোৰ লগত ষড়যন্ত্ৰ কৰিব লাগিব মৃত্যু হোৱা মানুহজনে নকব নেকি মই কোভিডত মৰিছো বুলি